মৰ্নিং গাইজ তো এতিয়া বাজিছে 9:21 আৰু মই অকলে ওলাইছোঁ বকলৈ বুলি। গাড়ীখনৰে অলপ কিছু কাম আছে, তো সেইখিনি কৰি লৈ আহোঁ। সেইদিনাতো গমেই পালে নাম্বাৰ প্লেটকেইখন লগোৱা নহ'ল ন, তো বাম্পাৰকেইটা খুলি পেলাই নটকেইটা কাটি লগাব লগা হ'ল। পিছত যে আজি লগাব যাই আছোঁ, তাৰপিছত লগতে আৰু বিহুৰ কথা না, মোবিল চবিল ডাউন দি ল'ব লাগিব। ভাই ক'ত কি যাওঁ কেতিয়া যাওঁ ৰিক্সে নাই, তাতে লং জাৰ্ণি হ'ব অলপ, সেইকাৰণে মোবিল চবিল ডাউন দি পূৰা ফিনফিনীয়া কৰি লওঁ আৰু গাড়ীখন চলায়ো মজা লাগিব, গৈও মজা লাগিব, ট্ৰেভেল কৰি ভালো লাগিব, আৰু লগতে আপোনালোককো ভিডিঅ'বোৰ দিবলৈ ভাল লাগিব দেচোন অলপ। বাকী ভিডিঅ'টো চাওক আৰু লগতে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই বন্ধুসকল। তো আহি পাই গ'লোঁ বামুণী গাঁও। ৰাস্তাটো আৰু নতুনকৈ ভাল কৰিছে ভাই, কি মজা লাগিছে গাড়ী চলাই, এক্সপিৰিয়েঞ্চ ক'বাই নালাগে আৰু কিমান ধুনীয়া এটা লাগি আছে। লোকেশ্যন আহি পালোঁ, এতিয়া গাড়ীখন লগাই সুধিব লাগিব কামখিনি হয়নে নহয়, নহ'লেতো আৰু ৰিটাৰ্ণে যাব লাগিব ন। তো হৈ গ'ল গাড়ীৰ কাম, লগতে মাছেলেকাটো খাই ল'লোঁ, পেট ভৰাই গাহৰি মাংসই দি। এতিয়া গৈ আছোঁ আৰু ছয়গাং নহয় চন্দিকা। ফাষ্টেগটো নাই গাড়ীত, ফাষ্টেগটো লগাম। মাজতে আছিলে এইটো আগৰটো, তাত আছিলে তাতে মাৰি দি মাজতে। হা বুজি পোৱা নাইচোন। গাড়ীৰ কাম হৈ গ'ল, তো বিলখন চাওক না ভাই চাওক, মতা খৰচ হৈ গৈছে ভাই চাওক, কিমান টকা খৰচ হৈছে। এতিয়া 3000 টকা ফাষ্টেগত গৈছে, 600 টকা বাকী আৰু গাড়ীৰ কাম কৰি আছোঁ অলপ। পইচা বিহু বুলি দিব লগা হৈছে অলপমান। তো হেল্ল' বন্ধুসকল, বৰ্তমান গাড়ীৰ কাম আৰু পাৰ্চনেল কাম গোটেইখিনি হৈ গ'ল। গাড়ীৰ কাম কৰিলোঁ, মোবিল ডাউন দিলোঁ, কুলেন ডাউন দি নতুন কুলেন ভৰালোঁ, ফাষ্টেগ লগালোঁ, গ্লাছখনত অলপ আইৰণ হৈছিলে, আইৰণখিনি গুচালোঁ। তাৰপিছত গাড়ী নাম্বাৰ প্লেটকেইটা আজি লগালোঁ।
এইখিনি কৰোঁতে দিনটো গ'ল বৰ্তমান 4:26 মই আহিছিলোঁ 9টা বজাত তারপরে দিনটো গ'ল দেই বাকী ভিডিঅ'টো এনে সৰুকৈ ব্লগ এটা বনাব ট্ৰাই কৰিলোঁ আপোনালোকে যাতে অলপমান ছাপোৰ্ট কৰে মৰম আশীৰ্বাদ কৰে তাৰে কামনাৰে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ পাৰিলে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই বন্ধু বান্ধৱীসকল নহ'লে বেয়া পাম বুজা নাই ছাবস্ক্ৰাইব কৰিবি ভাই হাত দে ভিডিঅ'টো সমাপ্ত কৰছোঁগে দেই